হয় আমি কাম কৰিবলৈ মন আছে কি? আছে তেনেহ'লে ইমান কি অফিচ কৰিছে হা? এনেকৈ কি আছে? ইমিডিয়েটলি কাম কৰিব লাগিব। হয় কৰিম আৰু কেইদিন লাগিব কওক? মই 1 মাহৰ ভিতৰত মই ঠিক আছে মই 1 মাহৰ সময় দিম ঠিক আছে। 1 মাহৰ ভিতৰত যদি নহয় মই কিন্তু জেলত সোমাই দিম। একদম ক্লিয়াৰলি কথা কৈছো দেই। গুৰু দুখীয়া মানুহ পোৱাৰ পৰা এই মৰ্ণিং টাইমত আহি পেলাই ইয়াতে কি ঝামেলাত বজাই আছে। নহ'ব নহ'ব ছাৰ এতিয়া ইয়াতে নহ'ব গৰীব দুখীয়া মানুহ ইয়াতে কি মৰ্ণিং টাইমত আহি পেলাই এতিয়া ঝামেলা কৰি আছে। যা 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 ইয়াৰ পৰা যা যা এতিয়াও যোৱা নাই কিমান কম দেখা কৰিমে আমাক ছাৰাই মাতিছে ছাৰৰ ফোন কৰিছে ছাৰে কৈছে আহি যাবা ঘৰত আহি যাবা সেইকাৰণে আমালোকে আহিছোঁ। আমি ছাৰৰ লগত দেখা কৰিমেই যেনেকৈ হয় আজি দেখা কৰিমেই। গৰীব মানুহ বোলে মোক যাম নাই নেকি? হয় ছাৰ আহিলে ছাৰক আমি বস্তুটো আমাৰ মনৰ ব্যথাটো বুজাই কম ছাৰক। হ'ব ঠিক আছে থাকো হা ছাৰৰ কাৰণে ৱেইটিং কৰি থাকো। May I come in, sir? Yes, come in. Go. So খবৰটো ভাল না? Go. কিবা আছিলে নেকি? হয় অলপ আলোচনা আছিল। ক'ব হয় মানে আমাৰ যেটো আগৰ যেটো কামৰ কথা কৈছিলো আপোনাক হয় মানে কামটো ছেকশন হৈছে এতিয়ালৈকে মানে কাৰ্যকৰী হোৱা নাই। যে কামটো কমপ্লিটলি হোৱা নাই। আমাৰ কাম মানে ষ্টপ হৈ আছে বৰ্তমান। কাম যেখানে আমি দলংখনৰ কাম দিছিলো হয় সেইখানে কাম এতিয়ালৈকে মানে শেষ হোৱা নাই। হয় মানে আপুনি যেটো কামটো দিছিল আমালোকে আপোনালোকক সেইটো কাম আমি কৰি আছো। সো এতিয়ালৈকে মানে অলপ কিয় হোৱা নাই? মই ইমান নাই মই কিমান টাইম দিছিলো ইমান দিন কিয় কোৱা নাই? বেলেগ সমস্যাৰ কাৰণে মানে কি বেলেগ সমস্যা আছিল হা? কাম কৰিবলৈ মন আছে নেকি? আছে আছে যদি ইমান কিয় লেট হৈ আছা? মানুহৰ কিমান কষ্ট হৈ আছে। ইমান মানুহে দিনে ৰাতি মোৰ ওচৰত অফিচত আহি থাকে মোক কমপ্লেইন থাকে ছাৰ এই দলঙৰ কাম ছাৰ ইমান দিন হৈ গ'ল 1 বছৰমান হৈ গ'ল 1-2 বছৰমান হৈ যায় এতিয়ালৈকে কাম আধা চেধা কৰিছে এতিয়ালৈকে কাম সম্পূৰ্ণলৈকে কৰা নাই। কিমানবাৰ কমপ্লেইন আহিছে এইবিলাক কি অবজেকশ্যন আহিছে? হয় আমি কাম কৰিবলৈ মন আছে নেকি? আছে তেনেহ'লে ইমান কি অফিচ কৰিছে হা? এনেকৈ কি আছে? ইমিডিয়েটলি কাম কৰিব লাগিব। হয় কৰিম আৰু কেইদিন লাগিব কওক? অলপ সময় লাগিব। কেইদিন সময় লাগিব কওক বলক? 1 মাহ লাগিব। 1 মাহৰ ভিতৰত কমপ্লিট নহয় তেনেহ'লে আমি কি ব্যৱস্থা ল'ম কওক? মই 1 মাহৰ ভিতৰত মই ঠিক আছে মই 1 মাহৰ সময় দিম ঠিক আছে। 1 মাহৰ ভিতৰত যদি নহয় মই কিন্তু জেলত সোমাই দিম। একদম ক্লিয়াৰলি কথা কৈছো দেই। ইমান কষ্ট কৰি মই দলংখনত ইমান এষ্টিমেট বনাইলো ইমান কষ্ট কৰি মই কামখিনি চেংচন কৰিলো। ৰাইজৰ ইমানবাৰ আহি মোক দিনে ৰাতি মোক ডিষ্টাৰ্ব দি আছে ইমানবাৰ কমপ্লেইন দি আছে ছাৰ এতিয়ালৈকে কামটো সম্পূৰ্ণ হোৱা নাই এইবাৰ বলক মোৰ ওচৰত আহক ইমান এনেকৈ বেকৱাৰ্ড হৈ আছে ইমানবাৰ বলি আছে ইমানবাৰ তোমালোকৰ কোনো ই নাই। হয় ছাৰ মই দুটা কথা ক'ব বিচাৰিছো কাৰণ এইবাৰ যিমানখিনি বৰষুণ হৈছে বৰষুণৰ কাৰণে আমাৰ কামটো অতি সোনকালে কৰিব পৰা নাই। আপুনি অলপ বৰষুণ গৈছে বৰষুণৰ পিছতো সময় দিয়া হৈছিল। হয় ছাৰ আপুনি যথেষ্ট সময় দিছে কিন্তু আমি মানে মানুহ ইমানখিনি পোৱা নাই আৰু গাড়ী মানে ৰাস্তা ঘাটো বেয়া অলপ সেইকাৰণে অলপ দেৰি হৈছে ছাৰ। ঠিক আছে মই সেইবিলাক ৰাস্তা ঘাটৰ প্ৰব্লেম আছিল এতিয়া আৰু কোনো সমস্যা নাই এতিয়া সমস্যা নাই এতিয়া 1 মাহৰ ভিতৰতে ক্লিয়াৰ কৰিব পাৰিব নে নাই? হয় ছাৰ চেষ্টা কৰিম। যদি 1 মাহৰ ভিতৰতে ক্লিয়াৰ কৰিব নোৱাৰে মই 1 টকাৰ বিল পাছ কৰি নিদিওঁ। একদম ক্লিয়াৰলি কথা কৈছো দেই মই 1 টকাৰ বিল নিদিওঁ।
নিজৰ টকা দি এইবিলাক বহন কৰি বনাই দিব লাগিব মই কিন্তু 1 টকা বিল নিদিওঁ একদম ক্লিয়াৰলি কথা কৈছে দেই ওকে ঠিক আছে হ'ব আচ্ছা এটা প্ৰব্লেম আছিল কি প্ৰব্লেম আছিল কওক মানে আমাৰ যেটো ৰোড দি মানে যোৱাৰ যেটো ৰোড আছে হ্যাঁ মানে এইটোতো আমাৰ মানে এটাখিনি ৰোড আছে মানে তাৰ ঘৰৰ সন্মুখত দি যাব লাগে মানে সেইটো ৰোড আমাৰ মানে বন্ধ হৈ আছে হ্যাঁ বন্ধ হোৱাৰ কাৰণে মানে তাৰ ঘৰৰ ওচৰত দি যাব লাগে তো সেইকাৰণে আমাৰ গাড়ী এটা যাব নিদিয়ে নামটো নহল সাদ্দাম হয় 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 এটা গাড়ী যাব নিদিয়ে তো তাক অলপ কৈ দিব স্যাৰ ঠিক আছে তেওঁ নিজা মাটি হয় নেকি সেইটো মানে তাক নিজা মাটি আমাৰ গাড়ীটো এতিয়া যে যাব মানে আমাৰ যেটো ৰাস্তা আছে মোৰ কাম নহয় ঠিক আছে মই এইটো চাম তেনেহলে অলপ জনাই এইটো সমস্যা হৈছে ঠিক আছে মই এইটো তাৰ লগতো কথা পাতিম তেনেহলে মই চাৰ্কেল অফিচাৰৰ লগতে মই কথা পাতি পেলাই সেইখিনি যদি মাটি সেইখিনি আমি সমাধান কৰিব লাগে তো ঠিক আছে মই সেইখিনি কৰিম যোৱাৰ কাৰণে ব্যৱস্থা যিখিনি ল'ব লাগে গাঁৱৰ মানুহ কিছু লৈ আমি সেইখিনি সমস্যা সমাধান কৰিম ঠিক আছে কিন্তু কামখিনি ইমিডিয়েটলি কৰিব লাগিব এতিয়া আৰু কোনো আমি কোনে অমক সমক কিবা কিবি আমি কোনে শুনিব নোৱাৰিম ঠিক আছে মই কোনো যাতে কমপ্লেইন নাপাওঁ একদম ক্লিয়াৰলি কথা পিছত ক'ব মই ইয়াতে ছাৰ এইটো প্ৰব্লেম পিছত ক'ব এইটো প্ৰব্লেম ওইটো প্ৰব্লেম এইবিলাক যাতে আমি সহ্য নকৰোঁ ঠিক আছে স্যার মানে কামটো বন্ধ নকৰিব আমি আমালোক কৰি আছো সোনকালে কৰিবলৈ চেষ্টা ঠিক আছে মই বন্ধ কৰি যদি এনেকুৱা হয় আমি বন্ধ কৰিম আৰু 1 মাহৰ ভিতৰতে ক্লিয়াৰ কৰে মই আৰু নেক্সট বাৰ বহুত কাম দিম ঠিক আছে স্যাৰ আমি এতিয়া ৰাতিটো কাম কৰি মানে হেলোজিন লাইটটো লগাইছো এতিয়া কাম ভালকৈ কৰিব এনেকৈ এলা বছাকৈ কাম কৰিলে নহব হয় স্যাৰ এনে ৰাতিৰ কামত একদম ডুপ্লিকেট কৰিব এইবিলাক নহব কিন্তু হয় স্যাৰ হয় নহলে কিন্তু মই একদম পিছত এইটো আমি ভেৰিফাই কৰিম ঠিক আছে কাম কৰক কাম ভালকৈ কৰিব ঠিক আছে ঠিক আছে ভালকৈ কৰিব দে থ্যাংক ইউ স্যার থ্যাংক ইউ ইট ইজ মাই প্লেজার খাৰাইতে মই নাজানো মৰ্নিং টাইমত আহি পেলাই ইয়াতে কি ঝামেলা বজাই আছে মই কৈ আছো যে ছাৰৰ লগত দেখা কৰিম মই কৈছো যে ছাৰ এতিয়া বিজি আছে তহঁতে এতিয়া যোৱা পিছত আহিবি এই গৰীব দুখীয়া মানুহ ক'ৰ পৰা আহি পেলাই এই মৰ্নিং টাইমত এতিয়া বেদল কৰি আছে ইয়াতে এইবিলাক কি কৈ আছা সেই কি মানুহ নহয় নেকি নহয় ছাৰ মই কৈছো যে ছাৰ মোক মাতিছিল মই ছাৰৰ পৰা অলপ কাম আছিল সিহঁতে মোক আৰু ঢাকাই এইবিলাক কি কৈছা কি মানুহ নহয় নহয় ছাৰ নহয় কিয় তাক এনে পেলাই দিব লাগে নহয় ছাৰ সিহঁতক মই বহুত বুজাইছো কিন্তু সিহঁতে উল্টা পুল্টা কৈ মোৰ লগত আৰু কথা পাতি থাকে নহয় নহয় সিহঁতে কি মানুহ নহয় নেকি সেই কিবা কাৰণত আহিছে তাক সোমাব লাগে দিছে তাক বহিব লাগিব গেটত সোমাব এনেকৈ গোটেই দিন বহিব নোৱাৰে নহয় এইবিলাক কি কাম কৰি আছা এইবিলাক কাৰণে গ'লে আমি এইবিলাক সহ্য এনে কৰিম সিহঁতে কিন্তু মানুহ হয় এইবিলাক কৰিলে নেক্সট টাইম যদি এনেকৈ মই পাওঁ মই কিন্তু ওলাই দিম ইয়াৰ পৰা জানা সিহঁতে কিমান কষ্ট সিহঁতে কিবা না কিবা কামৰ কাৰণে আহিছে সেই দুখীয়া কি মানুহ নহয় সেই দুখীয়াতো কিবা কাম আছে ন কিবা ছাৰত আহিছে নিশ্চয় কিবা প্ৰব্লেমত পৰিছে সেইকাৰণেতো তেওঁলোকে আহিছে মোৰ লগত এনেতো অহা নাই তেওঁলোকে মোৰ কিবা বিশেষ কিবা প্ৰয়োজন কিবা অসুবিধা হৈছে সেইকাৰণে আহিছে সেইবিলাক দুখীয়াক এনেকুৱা যাতে পেলাব নালাগে এনেকুৱা গালি গালাজ কৰিব নালাগে বুজি পাইছে না এইবিলাক নেক্সট টাইম নকৰিবি সিহঁতে কি মানুহ নহয় কি কৈছে 10 টাকা পিলে মানে 10 টাকা ঘুষ চাইছে আৰু এইবিলাক কি হব ব্যৱহাৰ দেখুৱাইছা নহয় ছাৰ এইবিলাক এনে 10 টকা মিছা কথা ক'ব নেকি এনে মিছা কথা কৈ আছে এনে মিছা কথা ক'ব নেকি সিহঁতক মই কৈ মিছা কথা নেকি গাড়ী নাই মোৰ লগত হাতী আহিছো নকবি দে তোৰ লগত মই বহুত বুজাই নাই শুনা আপুনি 10 টাকা ঘুষ চাই ৰ'ব মই কৈ আছো তাক মই তাক গালি দি আছো ইমান টেনচন নল'ব ঠিক আছে সিহঁতে কিবা ভুল কৰিছে মই আই এম চৰি মই তাক কৈ আছো এনেকুৱা নকৰিব নেক্সট টাইম সিহঁতে মানুহ হয় ঠিক আছে দুখীয়া যিমান আছে সিহঁতৰ সিমান অধিকাৰ আছে ঠিক আছে দুখীয়াকো সন্মান কৰিব লাগিব দুখীয়া মানুহে জানা দুখীয়া কেনেকুৱা কষ্ট তোমালোকে বুজি পোৱা নাই মই কষ্ট কৰি ইমান চাকচেছ হৈ আহিছো জানা মই যেতিয়ালৈকে ফুটপাথত পঢ়িছিলো তেতিয়া তেওঁলোকৰ মানুহে মোক সহায় কৰিছিল তেওঁলোকে মোক দোৱা কৰিছিল তেওঁলোকে মোক লালন পালন কৰিছিল তেওঁলোকৰ জৰিয়তে আমি দুখীয়াৰ কাৰণে পঢ়া শুনা কৰি আজি মই ইমান ডাঙৰ পথত আহিছো আজি ইমান মোক আজি চেয়াৰমেন হৈছো এনে হোৱা নাই মই ৰাইজে কষ্ট কৰিছো এইবিলাক দুখীয়া কাৰণে এই দুখীয়া মানুহে মোক সহায় কৰিছে এই দুখীয়াৰ কাৰণে মই আগুৱাইছো জানা আজি সেই দুখীয়াক মই আজি পিছ পেলাই দিব এনেকুৱা নাই দুখীয়াৰ কেনেকুৱা কষ্ট সেইটো মইহে গম পাওঁ সেইবিলাক মইহে বুজি পাওঁ
কেনেকুৱা দুখীয়াৰ কষ্টবিলাক এইবিলাক কেনেকৈ বুজি পাব হয় ছাৰ তাৰমানে সিহঁৰ লগত মই যেতিয়া আহিছে মই সিহঁৰ লগত ভালকৈ কথা পাতিছো কিয় কৰিব লাগে কিন্তু সিহঁতে মানে উল্টা পুল্টা কৈ তাৰমানে কথা পাতিছে মই সেইকাৰণে নাই 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 এইবিলাক কৰা নাই সিহঁতে কেতিয়া মিছা কথা নক'ব দুখীয়া মানুহে সিহঁতে আহিবলৈ আহিছে কিবা কাৰণে আহিছে ঠিক আছে মই কিবা আছো আপোনাক লৈ মইতো ব্যস্ত নাই আৰু সিহঁতে কৈছে বিজি আছে মইতো বিজি নাই তাক বহিবলৈ দিব লাগিছিল যে ছাৰ চাহ খাবলৈ দিব লাগিছিল তাক বহিবলৈ কৈছে গোটেই দিন এইবিলাক বহি থাকিব ঘূৰাই দিব বেয়া ব্যৱহাৰ ৰাখিব এইটো কেনেকুৱা কথা হ'ল নেক্সট টাইম যদি এনেকুৱা কৰে আমি কিন্তু ওলাই দিম মানুহ কি কৰিব ঠিক আছে ঠিক আছে মই লওক 200 টকা মই দিলো তেনে গাড়ী ভাড়াতে যাব হা ঠিক আছে ধন্যবাদ স্যার ধন্যবাদ স্যার ছাৰ আহিব পাৰিব হয় হয় আহক আহক বহক বহক স্যার আপনি যে আহি বুলি কৈছিলে হয় 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 সেইকাৰণে আমি যিখিনি কৈছিলে মই এতিয়া মই ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছিলো সেইখিনি কি হ'ল স্যার কাম হৈছে নেকি সমস্যাটোৰ সমাধান হৈছে আমাৰ হৈছে ন? আপোনাক অশেষ অশেষ ধন্যবাদ ঠিক আছে মই সেইখিনি বিচাৰো মই এতিয়া মই কালিতো ব্যস্ত আছিলো মই সময় দিব পৰা নাই মই ডিউটিটো ঠিক আছে মই এতিয়া মই অফিচৰ লগত মই ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছিলো সেইখিনি কাম সম্পূৰ্ণলৈকে হোৱা নাই ঠিক আছে মই পাতি এইখিনি আমি কৈছিলো এতিয়ালৈকে কৈছে মোক যে কামটো ক্লিয়াৰ কৰি দিব দিয়ে এদিন ভিতৰত কামটো সমস্যা হৈছে নেকি হৈছে কোনো সমাধান নাইতো এতিয়া নাই প্ৰব্লেম কোনো নাই সমস্যা নাই এতিয়া কি পানীটো ভাল পাই আছে না হ্যাঁ, ৰাইজৰ ভাল মানুহ কি হৈ আছে ৰাইজেতো বহুত মানে কি কৰি আছে আপোনাৰ প্ৰশংসা কৰি আছে ঠিক আছে ছাৰ মোৰ কামটো হৈ গৈছে কি দলঙৰ কাম আছে ন মই এইদিনা আহিছিল মই ডাইৰেক্টলি মই কণ্ট্ৰাক্টক মই মাতিছিলো পিছত মোক আহিছিল আহি পেলাই মোক কমপ্লেইন কৰিছে যে মোক এনেকুৱা ৰাস্তা ঘাট বেয়া মোক গাড়ী সোমাব পৰা নাই বৰষুণ আছিল ৰাস্তা ঘাট বেয়া সেইকাৰণে পিছ পৰি গৈছিল এনেকুৱা কৈছিল মোক মই ঠিক আছে মই সেইটোতো সময় পাৰ হৈ গ'ল বহুত সমস্যা আছিল সেইখিনি আমি কৈছো ঠিক আছে মই 1 মাহ সময় দিছিলো তেতিয়া কোনোই নাই দিনে ৰাতে কাম কৰক ভালকৈ কৰক এইটো কামটো আমি অৰ্ডাৰ দিছিলো এইটো কাম কেনেকৈ গৈছে এতিয়া কাম ভাল হৈছে নে বেয়া হৈছে সেই ভাল হৈছে ছাৰ বহুত ভাল হৈছে ন? আৰু স্কুলীয়া ছাত্ৰবিলাক যোৱাৰ কাৰণে সুবিধা হৈছে গাঁৱৰ মানুহ সুবিধা হৈছে আৰু আমাৰ গৰীব দুখীয়া মানুহ বহুত দোৱা কৰিছে আপোনাৰ জন্য আপোনাৰ আৰু ভৱিষ্যতে আগবাঢ়িব পাৰে ঠিক আছে ঠিক আছে নমস্কাৰ ছাৰ নমস্কাৰ ঠিক আছে আহক হ্যাঁ ঠিক আছে ঠিক আছে কিবা থাকিলে আহিব হা ঠিক আছে হ'ব হ'ব তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আমাৰ আপকামিং প্ৰজেক্ট বহুত আহি আছে এই ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু ছাৰে কিবা ক'ব মই বহুত দিন বহি আছিলো মই কাম কৰিব পৰা নাই গতিকে মই এতিয়া আকৌ মানে নতুনকৈ এটা ভিডিঅ' বনালো যদি ভাল লাগে সঁচাকৈ তেনেহ'লে বেছিকৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যাতে মই ভাল পাম আৰু মোক বহুত ফ্ৰেণ্ড আছে মোৰ কাৰণে সেইকাৰণে মই ভাল পাম যে মোৰ কিমান ফ্ৰেণ্ড আছে এতিয়া মই ফেচবুকত লাইভৰ মাধ্যমত কমেণ্টৰ মাধ্যমতেহে মই গম পাম যে মোৰ কিমান ফ্ৰেণ্ড আছে গতিকে সঁচাকৈ মই গম পাওঁ যে মোৰ ফ্ৰেণ্ড আছে গতিকে নতুন এইটো ভাল লাগিলে মই আকৌ আৰু ভালকৈ আৰু বনাবলৈ চেষ্টা কৰিম মই আৰু নতুনকৈ বনাম গতিকে এতিয়া ৰেজাল্ট পাম আমি আমাৰ কিমান অসমত কিমান ফ্ৰেণ্ড আছে সেইটো আমি ৰেজাল্টটো পাম সকলোৱে যাতে মোক শ্বেয়াৰ কৰিলে আৰু লাইক কৰে আৰু কমেণ্ট কৰিব যাতে মই সেইখিনি অনুৰোধ জনাইছোঁ এইবাৰ যদি আপোনালোকে বেছিকৈ চাপৰ্ট কৰে তেনেহ'লে আমি এনাৰ্জিটো পাম আৰু নেক্সটত যিটো শ্বুট হ'ব সেইটো ধামাকা শ্বুট হ'ব ন হয় 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 পুৰা ধামাকা আহি আছে পুৰা ধামাকা চুৰ আহি আছে কিন্তু guys আপোনালোকে support কৰিব ডাঙৰীয়া পুৰা এক্টিভ মোড টেনশ্যন নাই পুৰা এক্টিভেট আছে তো আপোনালোকে ছাবস্ক্ৰাইব কৰক এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক সপ্তাহত এটাকৈ ভিডিঅ' আহিব সেইটো 100% আৰু বিহাইণ্ড দ্য চিনবিলাক আপলোড হৈ থাকিব থেংক ইউ ছ' মাছ জয় অসম